দোস্ত ওয়েলকাম ব্যাক টু মাই আরমাস ব্লগ আৰু বৰ্তমান মই ঘৰত আৰু এটা আজি ভিডিঅ' হ'বলৈ গৈছে কোনো ধৰণৰ দেখুওৱা বস্তু নহয় আজি হ'ল চেম্পল ভিডিঅ'ত মই যোৱা ভিডিঅ'ত কৈ দিছিলোঁ যে মোৰ ভূতৰ ভিডিঅ' বনাইছিলোঁ আপোনালোকে গমে পাই যে যোৱা ভিডিঅ'ত মই ভূতৰ ভিডিঅ' বনাইছিলোঁ আৰু আজি সেইখিনি কথা আপোনালোকক দাঙি ধৰিবলৈ বিচাৰিম ভিডিঅ'টো দাঙি ধৰাৰ আগতে ভিডিঅ'টো আৰম্ভ কৰোঁ লগতে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব মানে সিদিনাখন ৰাতি মোৰ লগত কি হৈছিল কৈ আছোঁ ৰ'বা তো এটা মানে কোৱাৰ আগতে আপোনাক এটা কথা কৈ লওঁ মই মানে আজিৰ পৰা ভিডিঅ' আপলোড নকৰোঁ এসপ্তাহমান ভিডিঅ' আপলোড নকৰোঁ চ' মোৰ এক্সাম আছে কাৰণে নকৰোঁ এক্সামৰ পিছত আপলোড কৰিম এক্সামৰ পিছত কিবা ব্লগ ভিডিঅ' বনাব চেষ্টা কৰিম চ' কথাখিনি কি হ'ল মানে কৈ আছোঁ কি কথা চ' সিদিনাখন যে মোৰ যে ভিডিঅ' এটা বনাই দিছিলোঁ তাক আপোনালোকে সম্পূৰ্ণ বস্তু ভিডিঅ'টো চাইছে চ' সেইখিনি কথা মোৰ লগত কি হৈছিল সেইখিনি আজি ক'বলৈ বিচাৰোঁ চ' মই মানে ৰাতি 1টা বজাত মই টোপনি লগা নাছিলে মই ভাবিলোঁ মই এটা মানে ৰাতি 1টা বজাত পৰিস্থিতি কেনেকুৱা হয় ৰাতিত চ' এইটো অকণমান ভিডিঅ' বনাবলৈ মানে হেৰি কৰিছিলোঁ ভাবিছিলোঁ হা মই ভাবিলোঁ যে এটা ভিডিঅ' বনাই দিওঁ কেনেকৈ ভাল লাগে মানে মোৰ যেতিয়া টোপনি লগা নাছিলে মই এতিয়া দৰ্জাখন খুলিছোঁ এইখন দৰ্জা মই যেতিয়া দৰ্জাখন খুলিছোঁ এইখন দৰ্জা খোৱাৰ পিছতে মই বাহিৰত ওলালোঁ মই ভাবিলোঁ মই ওলাৰ পিছত মই ৰাতিৰ 1টা বজাত ন ভয় লগাৰ কথা হয় ন মই যিহেতু অকলে চব টোপনিত গৈছে মই বাহিৰত গৈ কিনে আপোনালোকক গোটেইখিনি দেখাইছোঁ কেনেকুৱা পৰিস্থিতি হৈছে মই যেতিয়া দৰ্জাখন খুলি কিনে বাহিৰত চিনেমা পিন্ধিছোঁ তেতিয়া অলপ মনত ভয় লাগিছিল হয় নহয় চ' মই যেতিয়া মই গৈছিলোঁ লাহে মই বাহিৰত ওলাই গ'লোঁ তাৰপিছত মই যে এবাৰ যে মই এনেকৈ চাইছিলোঁ যে ওপৰত পিন্ধি সম্পূৰ্ণ ভিডিঅ'টো চাইছে এনেকৈ যে ওপৰত চাইছিলোঁ মই ভাবিলোঁ ওপৰত পিন্ধি এটা কিবা এটা আছিল তো সেইখিনি ভিডিঅ' কৰিবলৈ শ্বুট কৰিব নোৱাৰিলোঁ কাৰণ সেইখিনি মই ভয়তে মানে শ্বুট কৰিব নোৱাৰিলোঁ হয় নহয় আৰু মই আৰু এবাৰ কি হৈছে চ' মই মানে মই ভিডিঅ' এনেকৈ জাষ্ট এনেকৈ ভিডিঅ' বনাই আছোঁ মই পিছৰ পৰা এটা কিবা মানে থাপ্পা দি কেনে গুচি গ'ল তেতিয়া মোৰ অকণমান ভয় লাগিছিল এনেকৈ থাপ্পা এটা দিলে মই লগালগ পিছপিনে ঘূৰি চাইছোঁ হা কিন্তু নাই কোনো নাই ইপিনে চালোঁ কোনো নাই এনেকৈ চালোঁ কোনো নাই মই তেতিয়াহে মানে অলপ মানে ভয় লাগিছিল মই ভাবিলোঁ যে কোনে আহিলোঁ মই অকলে আছোঁ এতিয়া কোন থাপ্পাতে গুচি গ'ল এনেকৈ ভাবিলোঁ তাৰপিছত এই আৰু মোৰ জীৱনত প্ৰথমবাৰ খাইছোঁ থাপ্পৰা এনেকুৱা বাপৰে মই আচৰিত হৈ গৈছিলোঁ মই ইমান ভয় খাইছিলোঁ ভালকৈ ক'বলৈ ভাষা নাই আৰু চ' মানে ভিডিঅ'টো বহুত লম্বা হোৱা নাছিলে 5 মিনিট হোৱা নাছিলে না সম্পূৰ্ণ 5 মিনিট হোৱা নাছিলে সেইখিনি মানে ঘটনা হৈছিল সেইখিনি মেইন কথাখিনি আপোনালোকৰ ক'বলৈ বিচাৰিছোঁ ক'লোৱে চ' যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ' মানে ইয়াৰ আৰু ভয়তে মানে 5 দিনমান ভিডিঅ' বনোৱা নাছিলোঁ তো আজিৰ পৰা ভিডিঅ' নবনাওঁ এসপ্তাহ পিছত পৰা ভিডিঅ' ষ্টাৰ্ট কৰিম ব্লগ ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম থেংক ইউ